ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, লগতে ময়ো ভালে আছোঁ। আজি মই মোৰ ব্লাউজ কালেকশ্যন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰে মোৰ ফাৰ্ষ্ট ব্লাউজৰ ডিজাইনটো হৈছে বেকত হৈছে এনেকুৱাকৈ মই ডিজাইন কৰিব দিছিলোঁ, আৰু ফ্ৰণ্ট চাইডটো হৈছে এনেকুৱা। আৰু ছেকেণ্ড ব্লাউজৰ ফ্ৰণ্ট চাইডটো হৈছে এনেকুৱা, আৰু বেক চাইডটো হৈছে এনেকুৱা ডিজাইনত মই বনাব দিছিলোঁ, আৰু হাতত এনেকুৱাকৈ পটি লগাব দিছিলোঁ এনেকুৱাকৈ। আৰু নেক্সট ব্লাউজটো হৈছে এইটো এটা ৰেড কালাৰৰ ব্লাউজ। ইয়াৰে ফ্ৰণ্ট চাইডটো হৈছে এনেকুৱা চিম্পলত ৰাখিছোঁ মই ফ্ৰণ্ট চাইডটো, আৰু বেক চাইডটো হৈছে এনেকুৱা, আৰু হাতত মই এনেকুৱাকৈ পটি লগাব দিছিলোঁ। ব্লেক কালাৰৰ ব্লাউজ। ইয়াৰে ফ্ৰণ্ট চাইডটো মই এই ব্লাউজটোৰ ফ্ৰণ্ট চাইডটো মই চিম্পলে ৰাখিছিলোঁ। মোৰ ফ্ৰণ্ট চাইডত বেছি ডিজাইন হ'লে বেছি ভাল নাপাওঁ। বেক চাইডত এনেকুৱাকৈ মই একেবাৰে চিম্পল ডিজাইন ৰাখিছিলোঁ। এনেকুৱাকৈ এটা মণি টাইপৰ এইটো লগাই দিছিলোঁ, এইটো, আৰু হাতটো এনেকুৱা চিম্পল। আৰু এটা ব্লু কালাৰৰ ব্লাউজ। ইয়াৰে বেক চাইডটো এনেকুৱা ডিজাইন, আৰু ফ্ৰণ্ট চাইডটো এনেকুৱা, আৰু হাতত এনেকুৱাকৈ মই পটি লগাব দিছিলোঁ। এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইটো পিংক কালাৰৰ এটা ব্লাউজ। এইটো মই ঘটি হাত ডিজাইনৰ দিছিলোঁ, আৰু ছাইডত এনেকুৱাকৈ পটিটো লগাই দিছিলোঁ। বেক চাইডটো এনেকুৱা মই ডিজাইন কৰিব দিছিলোঁ, আৰু ফ্ৰণ্ট চাইডটো হৈছে এনেকুৱা। নেক্সট এটা ব্লেক কালাৰৰ ব্লাউজ হয়। ইয়াৰে বেক চাইডটো এনেকুৱা, আৰু ফ্ৰণ্টটো এনেকুৱা, আৰু হাতত মই এনেকুৱাকৈ পটিবিলাক দি দিব দিছিলোঁ। কেনেকুৱা লাগিছে জনাব। তেন্তে আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।